আজি সংযুক্ত বড়ো গণমঞ্চ গোলাঘাট জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু গোলাঘাট জিলা সংযুক্ত বড়ো গণমঞ্চৰ নিৰ্দেশ মৰ্মে আমি ইষ্ট ধনশিৰি আঞ্চলিক কমিটিয়ে এদিনা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এটা উদ্দেশ্য হ'ল কি আমি ইষ্ট ধনশিৰি আঞ্চলিক কমিটিত 52খন বড়ো জনগোষ্ঠীৰ লোকৰ গাঁও আছে আৰু সেই গাঁও অঞ্চলবিলাকত আমাৰ প্ৰায় বড়ো জনগোষ্ঠীৰ লোকসকল অত্যন্ত পিছপৰা আৰু সেইকাৰণে আমাৰ যে জনগোষ্ঠীটো আৰ্থিকভাৱে শৈক্ষিকভাৱে সামাজিকভাৱে একেবাৰে পিছপৰা আৰু সেইকাৰণে আমি আজি স্বায়ত্তশাসনৰ যোগেদি আমাৰ এই বড়ো জনগোষ্ঠীটোক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি আমি এদিনীয়া কাৰ্যসূচীৰে আমি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন অৰ্থাৎ UBPৰ যোগেদি আমি আমাৰ ৰাইজসকলক সজাগ আৰু সচেতন কৰিবৰ কাৰণে এইখন আমি সভা অনুষ্ঠিত কৰিছোঁ। যে আমি এইখিনিতে আমি এটা কথা ক'ব বিচাৰোঁ যে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আজি আমাক বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল প্ৰদান কৰিছে আৰু আমি আমাৰ গ্ৰাম্য অঞ্চলবিলাকত যিখন পিছপৰা অঞ্চল আছে সেই অঞ্চলসমূহক যাতে আমি উন্নতিৰ পথত আমাৰ বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমাৰ কামনা। মই যথেষ্ট এটা সুন্দৰ এটা অনুভৱ মই প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ যিসকল নজনা আছিল গ্ৰাম্য অঞ্চলবিলাকত আমাৰ বড়ো জনগোষ্ঠী তেওঁলোক আজি ওতঃপ্ৰোতভাৱে ওলাই আহিছে আৰু কাউন্সিলৰ যোগেদি যে তেওঁলোক যে শৈক্ষিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে যে আগবাঢ়ি যাব পাৰিব তেওঁলোকৰ এটা দৃঢ় বিশ্বাস আৰু সেইকাৰণে আজি 5000 আজি লোক আজি সমবেত হৈছে আমাৰ ইয়াত আৰু সকলোৱে আজি তেখেতসকলে প্ৰত্যেকটো গাঁৱৰ পৰা আজি এই অধিৱেশনৰ কাৰণে মুক্ত হস্তে দান আগবঢ়াইছে আৰু অধিৱেশনখন যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰে সেইটো তেওঁলোকে মনে প্ৰাণে কামনা কৰিছে আৰু ওলাই আহিছে সভা তেওঁলোকে শুনিছে। আমি তেওঁলোকক আজি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰত্যেক অঞ্চলৰ ৰাইজক। আমি আজি আদৰণীয় সমিতি হওক আমাৰ আদৰণীয় সমিতিৰ বিভিন্ন কৰ্মকৰ্তা গোলাঘাট জিলা সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্ববৃন্দ মুকুন্দ বসুমতাকে আদি কৰি তেওঁলোকৰ সকলো কমিটি আৰু আমাৰ আজি 7খন আঞ্চলিক আছে আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ গোলাঘাট জিলাত 7খন আঞ্চলিকৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আজি তেখেতসকল ওলাই আহিছে। তেওঁলোকে সহযোগিতা আদৰণীয় সমিতিক সহায় সহযোগিতা দিয়াৰ কাৰণে আজি এই সভাখন আমি খুব সৰ্বাংগ সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ।